बाक्सानि लाबदांगुरि आउटपोस्टनि बेन्दोङाव थानाय गुबुन गुबुन ओनसोलनिफ्राय 10निबो बांसिन सुबुंफोरखौ हमदों। गिबि मन्त्री डक्टर हिमन्त बिश्व शर्मानि बिथोन होनायनि उनाव आयेन बेरेखा उन्दै बैसोआव हाबा जानाय फिसायनि हेंथायै गोख्रों नायबिजिरदों पुलिस बिफाना। बाक्सानि लाबदांगुरि आउटपोस्टनि बेन्दोङाव थानाय गुबुन गुबुन ओनसोलनिफ्राय 10निफ्राय 15सो सुबुंखौ हमदों पुलिस बिफाना। बे सुबुंफोरनि गेजेराव उन्दै बैसोआवनो हाबा जानाय आयेन बेरेखा फिसायजों लोगोसे माखासे बिथागिरिबो पुलिसनि खैसाराव गोग्लैदों। लाबदांगुरि आउटपोस्टनि आइसि मनिराम देकानि दैदेननायाव मोनाबिलि समाव संदाननानै बे आयेन बेरेखा उन्दै बैसोआव हाबा जानाय सुबुंफोरखौ हमदों। बे संदाननायनि सायाव पुलिस बिफाना दासिम खौराङाव जेबो फोरमायथ'वाखै। হয়, আপোনালোকে হয়তো ইতিমধ্যে গম পাইছে, আপোনালোকৰ সংবাদ মাধ্যমৰ ভূমিকাও যথেষ্ট বুলি ক'ব লাগিব। আচলতে ক'ব লাগিব মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে বাল্য বিবাহ এগেইনষ্টত, সেই পদক্ষেপত প্ৰথমতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মুখ্যমন্ত্ৰীক। কিয়নো এই পদক্ষেপ আমি যোৱা 2017 চনৰ পৰাই লৈছিলোঁ। আমি গাঁৱে ভূঞে সজাগতা সৃষ্টি কৰিছিলোঁ। তাৰ মাজতো আমি দেখা পাইছোঁ একাংশ ব্যক্তিয়ে পলাই তেওঁলোকে বাল্য বিবাহ সংগঠিত কৰিছে। আমি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি দেখা পাইছোঁ যোৱা ৰাতিত এই ৰাতিৰ অন্ধকাৰৰ মাজত লাবদানগুৰি আৰক্ষীয়ে বিভিন্ন এলেকাত ঘূৰি ইতিমধ্যে বাল্য বিবাহৰ লগত জড়িত কেইবাজনো ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আটক কৰি সোধপোছ অব্যাহত ৰাখিছে। নাজানো এওঁলোকৰ কি হ'ব, আচলতে এওঁলোকে জড়িত আছে না নাই, কিন্তু আমি দাবী উত্থাপন কৰিছোঁ চৰকাৰক। আৰু চৰকাৰে আচলতে চমক সৃষ্টি কৰাৰ কাৰণেই যাতে এনেকুৱা ধৰণৰ পদক্ষেপ নলয়, চৰকাৰক আমি আন্তৰিকতাৰে আহ্বান জনাইছোঁ। চৰকাৰে যাতে এই যি পদক্ষেপ লৈছে এই পদক্ষেপ যাতে চৰকাৰে কণ্টিনিউ কৰে। লাবদানগুৰি আৰক্ষী চকীত যিসকল ব্যক্তিক আটক কৰিছে অবৈধ স্বামী আৰু তাৰ লগতে অভিভাৱিকাসকলকো আটক কৰিছে আমি দেখা পাইছোঁ। আমি আহ্বান জনাইছোঁ আৰু যদি কোনোবাই জড়িত আছে তেওঁলোককো আটক কৰিব লাগে আৰু তেওঁলোকৰ ওপৰত চৰকাৰে আইনীভাৱে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।